ৰাতিপুৱা 7 বজাৰ দৃশ্য এয়া চাওকচোন ইমান কুঁৱলী পৰিছে আজি আৰু ময়ো ৰাতিপুৱাতে ওলালোঁ 7 বজাতে কিয়নো আজি মোৰ তিনিটা বেলেগ বেলেগ জেগাত মেকআপ আছে সেয়েহে ৰাতিপুৱাতে ওলাই দিলোঁ এটা ভেনিউত মেকআপ কমপ্লিট কৰি এয়া ছেকেণ্ড লোকেশ্যন পাইছোঁ আৰু তাইক চিনি পাইছেনে যোৱাটো ভিডিঅ'ত মই তাইৰ জোৰোণ লুকটো শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত আৰু আজি তাইৰ বিয়া যিহেতু তাইৰ বিয়াৰ মেকআপটো কৰিছোঁ আৰু কইনা আহি মেকআপ চেয়াৰত বহাৰ লগালগ মোৰ মানে চকু কপালত উঠি গ'ল তাইৰ চুলিত মানে ইমানেই মাহ হালধি আৰু তেল আছিলে মানে সেইখিনি মই কেনেকৈ এতিয়া মেনেজ কৰোঁ তাত মই কি হেয়াৰ ষ্টাইল দিওঁ মই একো ভাবি পোৱা নাছিলোঁ সেইখিনি সময়ত তাইৰো বহুত টেনশ্যন হৈ গ'ল আৰু ময়ো কৈ দিলোঁ যে মই কিবাকৈ হ'লেও এইখিনি চুলিতে কিবা এটা হেয়াৰ ষ্টাইল কৰি দিম তুমি টেনশ্যন নল'বা তাই খুবেই মৰম লগা হয় তাইৰ আজিও একো ডিমাণ্ড নাছিলে মেকআপ লৈ কেনেকুৱা কি লুক লাগে তাইক সেইদিনা যেনেকৈ তাই মোৰ ওপৰত গোটেইখিনি এৰি দিছিলে আজিও তাই কৈছে জাষ্ট মোক ধুনীয়াকৈ সজাই দিয়া তাইৰ মানে একো ডিমাণ্ড নাই আৰু এয়া তাইৰ কমপ্লিট লুক যেনি তেনি এটা হেয়াৰ ষ্টাইল কৰি দিছোঁ আৰু কিয়নো চুলিখিনিত বহুত বেছি তেল আছিলে সেইকাৰণে ইমান ভালকৈ কৰিব নোৱাৰিলোঁ তাৰ পাছত এয়া আহিলোঁ আমি ৰশ্মি ভৱনত কইনাই যিহেতু বাৰে বাৰে ইনচিষ্ট কৰিছিলে কিবা এটা খাই যাবলৈ সেয়েহে আমিও ভৱনত আহিলোঁ তাইৰ লগতে আৰু তাতেই অলপ টাইম ৰেষ্ট লৈ আহি গ'লোঁ থাৰ্ড আৰু আজিৰ লাষ্ট ভেনিউত আৰু মোৰ যিসকল নেক্সট ব্ৰাইড আছে তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ ইয়াত নিয়ম নীতিখিনিতো কৰিবই লাগিব কিন্তু যিমান পাৰে চুলিত মাহ হালধি কমকৈ লগাব আৰু তেল লগালেও যেন ফ্ৰণ্টত তেল বেছিকৈ নলগায় আৰু এয়া আজিৰ লাষ্ট মেকআপ দিনটো যিমানেই কষ্ট নহওক যিমানেই ভাগৰ নালাগক যেতিয়া ক্লাইণ্টৰ পৰা শেষত ভাল এটা ফিডবেক পাওঁ তেতিয়া কিন্তু গোটেইখিনি ভাগৰ মানে নাইকিয়া হৈ যায় আৰু আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব আজিৰ মেকআপ লুককেইটা কেনেকুৱা পাইছে কমেণ্টত কিন্তু জনাব